মোৰ এই ইউটিউবৰ যাত্ৰাটোৰ সাংস্কৃতিক দিশৰ যাত্ৰাটোৰ প্ৰথম খোজ আৰম্ভ হৈছিল জনতা হাইস্কুলৰ পৰা। কিয়নো আৰু আপোনালোকৰ আশীৰ্বাদত, তোমালোকৰ আশীৰ্বাদত ময়ূৰ মিক্স আছামিজ চেনেলটোৱে যোৱাকালি 4,50,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু এইটো মোৰ প্ৰথমটো ভ্লগ। যিহেতু বহুতে কৈ থাকে যে মোৰ এটা ভ্লগ লাগে, গতিকে ভ্লগ ষ্টাৰ্ট কৰিলে এটা ধুনীয়া পৰিৱেশৰ মাজত। একেবাৰে গাঁৱৰ পৰিৱেশ দেখা পাইছে আপোনালোকে, আঘোণৰ পথাৰ, একদম ধান পকি ধান কাটি আছে মানুহবিলাকে। তো আজি বেলেগ দেখুৱাবলগীয়া একো নাই, যিহেতু গাঁৱত আছোঁ। মানে এখন স্কুলত মাতিছিল মোক, জনতা হাইস্কুল ডিমু। তাত বাৰ্ষিক বঁটা বিতৰণী সভা আছে, তাত হাতে লিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ কাৰণে মোক মাতিছিল। ভাবিলোঁ আজি সেয়ে আপোনালোকক দেখুৱাই দিওঁ, যিহেতু প্ৰথমটো ভ্লগ। মৰম দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব। এতিয়া অকণ ফ্ৰেছ হৈ ল'ব লাগিব, ফ্ৰেছ হোৱাই নাই, গাঁৱত আছোঁ যিহেতু, পথাৰৰ মাজত আছোঁ। এতিয়া অকণ ফ্ৰেছ হৈ পিনে ডিমুত যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ধন্যবাদ। ফ্ৰেছ হৈ আহিলোঁ, এতিয়া লগ পাই আছোঁ আপোনালোকক জনতা হাইস্কুলত। চাই থাকিব শেষলৈকে আৰু ছাবস্ক্ৰাইবটো কৰি দিব, নতুন চেনেল, এনেকৈ ভ্লগ আহি থাকিব। আৰু বহুতে কৈ থাকে যিহেতু ভ্লগ লাগে বুলি, গতিকে বহুতৰে মানে ৰিকুৱেষ্টত, অনুৰোধত আজি ভ্লগ আৰম্ভ কৰিলোঁ। এইটো মোৰ প্ৰথম ভ্লগ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, ধন্যবাদ। মানুহক আমি সম্বৰ্ধনা ল'ব বিচাৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা অলপ মৰম আৰু শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। এই মৰম আৰু শ্ৰদ্ধা যাচিব অৰুণিমা কলিতাই। উৰি উৰি যায় আজি দুপাখি মেলি মেলি, মন মোৰ ভাঙে কিয় তোমাকে বিচাৰে। পাহৰিলো মই জানা, উভতিলো মই মহাদেৱৰ আশীৰ্বাদত সকলোকে লৈ। উৰি উৰি যায় আজি দুপাখি মেলি মেলি, মন মোৰ ভাঙে কিয় তোমাকে বিচাৰে। পাহৰিলো মই জানা, উভতিলো মই মহাদেৱৰ আশীৰ্বাদত সকলোকে লৈ। এই টুকরা আলো আমাদের বাহি যায়, মরুবন হংস বাঁধে মায়া সুবরণীয় কীর্তি মুখে বিছনা জড়াইবা সায়। এই টুকরা আলো আমাদের বাহি যায়, যায়
বিশেষ কথা নকওঁ, মই এটা কথা ক'বলৈ আজি ভাল পাম। মোৰ এই ইউটিউবৰ যাত্ৰাটোৰ সাংস্কৃতিক দিশৰ যাত্ৰাটোৰ প্ৰথম খোজ আৰম্ভ হৈছিল জনতা হাইস্কুলৰ পৰা। কিয়নো যেতিয়া মই সৰু আছিলোঁ, মই চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ, ডিমু অসমীয়া ক্লাবে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছিল ৰাস্তাৰ কাষত থকা প্ৰেক্ষাগৃহত। যেতিয়া মই সৰু আছিলোঁ, তাত মই প্ৰথম মাইকত কবিতা আবৃত্তি কৰিছিলোঁ। চাগে সেই যাত্ৰাৰ পৰা আজি মোক ইমানখিনি ৰাইজে মৰম দিলে, সেই গতিকে সদায় স্মৰণীয় হৈ থাকিব সেই দিনটোলৈ। আৰু হাতে লিখা আলোচনী উন্মোচকৰ দায়িত্ব ল'ব পৰা আজিলৈকে হোৱা নাই, তথাপিতো ছাত্ৰকতা সভাৰ সভাপতি তথা মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ আব্দুল মালিক ছাৰে যিটো মোক ইয়াত চিনাকি কৰালে তাৰ কাৰণে মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এটা কথাই কওঁ, উপস্থিত ছাত্ৰ ছাত্ৰীসকলক, তোমালোকৰ শিক্ষাৰ জীৱন সদায় উজ্বলি উঠক, তোমালোক জাকত জিলিকা হোৱা, এই বৃহত্তৰ অঞ্চলটোৰ পৰা তোমালোকে এটা ভাল বাৰ্তা দিয়া আৰু তোমালোকৰ এটা নৱপ্ৰজন্ম আদৰ্শক দায় কামনা কৰিছোঁ। আৰু মোক ইয়াত ইউটিউবাৰ কোনোবা আছে নেকি? মোক আগতে ফোন কৰিছিলে, আজিৰ পৰা 2 মাহ হ'ল। আছে ন? আছে। মোক কৈছে মহুদা মই জনতা হাইস্কুলত পঢ়োঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেতিয়া মই কৈছোঁ তুমি ভালকৈ পঢ়ি লোৱা। মই যেতিয়া পুথিমাৰী মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী শিক্ষা লাভ কৰি আছিলোঁ, 6ষ্ঠ ষান্মাসিক অৰ্থাৎ লাষ্ট ছেমিষ্টাৰ, মই দৰ্শন বিভাগৰ ছাত্ৰ আছিলোঁ। মই লাষ্ট ছেমিষ্টাৰৰ পৰাহে ইউটিউবৰ যাত্ৰাত গতি কৰিছিলোঁ। সৰুৰ পৰা ধাউতি আছিল, চাগে সেই যাত্ৰাৰ পৰাই আজি মোৰ ইমানখিনি ৰাইজে মৰম দিলে। আৰু আপোনালোকৰ আশীৰ্বাদত, তোমালোকৰ আশীৰ্বাদত ময়ূৰ মিক্স আছামিজ চেনেলটোৱে যোৱাকালি 4,50,000 ছাবস্ক্ৰাইবাৰ কৰিবলৈ সক্ষম হৈছে। সেয়া কেৱল মোৰ নিজৰ গৌৰৱ নহয়, এই বৃহত্তৰ অঞ্চলটোৰ গৌৰৱ, কাৰণ মই ইয়াৰ ওচৰৰে ল'ৰা, মোৰ ঘৰ গড়পুৰত। আৰু শেষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা পৰীক্ষা দিব, সেইসকল ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ চৌভাষণত সামৰি মাৰিছোঁ। আৰু আজিৰ যিখন বাঁহী, মই এইখিনি ক'বলৈ বাধ্য হ'ম যে পুথিমাৰী মহাবিদ্যালয়ত 2015-16 বৰ্ষত আলোচনী সম্পাদকৰ দায়িত্ব লৈছিলোঁ। সেই তেতিয়া এনেকুৱা এটা প্ৰচেষ্টা লোৱা হৈছিল। আৰু আজি জনতা হাইস্কুলত এইটো প্ৰচেষ্টা দেখা পাই মই যথেষ্ট আনন্দিত। এই ডিজিটেল যুগত হাতত কলম লৈ যিটো প্ৰয়াস লৈছা তোমালোকে বা ছাৰ বাইদেউসকলে সঁচাকৈ প্ৰশংসা আৰু লেখত ল'বলগীয়া। আৰু বাঁহী আলোচনীখন 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সম্পাদনা কৰিছিল আৰু পৰমেশ্বৰ শৰ্মা ছাৰৰ তত্ত্বাৱধানত আলোচনীখনে প্ৰাণ পাই উঠিছে। গতিকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শেষত সকলোকে ধন্যবাদ জনাই মই মোৰ ভাষণৰ সামৰি পেলাইছোঁ। ধন্যবাদ। চন্দ্ৰ ভট্টাচাৰ্য সভাৰানী 2021-22 বৰ্ষৰ হাইস্কুল শিক্ষান্ত লাহে লাহে মই পৰি যাম পঢ়ত যাব মই পৰি যাম আগৰ পৰা আমার তাতে দি দিবে আমি
রাকেশ শর্মা তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ একদম টায়াৰ্ড হৈ গৈছোঁ আৰু এইবিলাকে মৰম জনতা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা যিখিনি মৰম পালোঁ সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰিম আৰু এইবিলাকে নতুনকৈ কাম কৰি যোৱা এটা প্ৰেৰণা এটা উদ্যম এটা সাহস গতিকে ভিডিঅ' যদি চাই ভাল পালে যেন শ্বেয়াৰ কৰিব নতুন চেনেল প্ৰথমটো ভ্লগ যিহেতু আপোনালোকে ভ্লগ বিচাৰি থাকে এইটো মোৰ প্ৰথম ভ্লগ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু বেল আইকনত দবাই দিব এইপিনে ৰঘু আছে হাই ই মূৰত গৈছিল গতিকে আমি দুটা গ'লোঁ একদম ভাল লাগিল তোৰ কেনেকুৱা লাগিল বহুত ভাল লাগিল বহুত মৰম পালোঁ পালোঁ আৰু এনেকুৱা যাবৰ মন যায় আৰু মন যায় আমি গৈ থাকিম যিহেতু আপোনালোকে ভ্লগ বিচাৰে এনেকৈ ভ্লগ আহি থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলটো দবাই দিবলৈ একেবাৰে নাপাহৰিব এইটো মোৰ ফাৰ্ষ্ট ভ্লগ একদম ফাৰ্ষ্ট ভ্লগটো দিলোঁ জনতা হাইস্কুলৰ পৰা আৰু পিনে ৰঘু মিক্সাৰ এটা চেনেল আছে চেনেল আছে ৰঘু মিক্সাৰ প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিবা ছাবস্ক্ৰাইব কৰি দিব